হাই মই কাঞ্চন dibru আৰু আপোনালোকে চাই আছে মোৰ একেবাৰে নতুন চেনেল কাঞ্চন dibru's ব্লগ এটো মোৰ নতুন চেনেল হয় আৰু আগতে আছিল কাঞ্চন dibru ড্ৰিম ৱৰ্ল্ড মিনিং মানে মই আছে এতিয়া আপোনালোকক মোৰ মনৰ কথাখিনি ক'বলৈ কাৰণে মোৰ ইউটিউব চেনেলৰ বিষয়ে ক'বলৈ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মোৰ নতুন চেনেল এটা খুলিলোঁ কাঞ্চন dibru's মানে ব্লগছ অৰ্থাৎ মোৰ এই চেনেলটোত মোৰ নতুন ব্লগছবিলাক পাব আপোনালোকে খুব ধুনীয়াকৈ যিসমূহ আগৰ যিটো চেনেল আছিলে এটাই মাত্ৰ মোৰ চেনেল আছিলে এই চেনেলটো আছিলে কাঞ্চন dibru ড্ৰিম ৱৰ্ল্ড তাত মোৰ সপোনৰ জগতখন হিচাপে মই ব্যৱহাৰ কৰিছিলোঁ কিন্তু এটা প্ৰব্লেম হ'ল তাত প্ৰব্লেম মানে কি তাত বিভিন্ন ধৰণৰ কণ্টেণ্টছবিলাক গুচি যোৱাৰ কাৰণে বস্তু খিচিৰি হৈ গ'ল মানে আৰু সকলো খিচিৰি সকলোৱে ভাল নাপায় গতিকে স্পেচিফিক হ'লে ভাল হয় মোৰ এতিয়া মিউজিক যিটো মোৰ মই মিউজিক ভাল পাওঁ মিউজিকৰ কাম কৰোঁ লগতে ব্লগছ কৰিও ভাল লাগে এংকৰিং কৰি ভাল লাগে আৰ্ট কৰি ভাল লাগে আৰু এডুকেশ্যন লাইনটোৰ লগত জড়িত হৈ আছোঁ গতিকে মোৰ মানে এতিয়া সকলোবিলাক ভিডিঅ' সকলোৰ কাৰণে আচলতে এণ্টাৰটেইন মানে সকলোৰ কাৰণে সকলোৱে ভাল নাপায় বা এটা খিচিৰি হৈ গ'লে মানে কথাটো অকণ বেলেগ হৈ যায় তো চিন্তা কৰিলোঁ যে মোৰ সকলোৰে সুবিধাৰ কাৰণে মোৰ মিউজিকৰ যিবিলাক ভিডিঅ'ছ থাকিব মিউজিকৰ মোৰ গানবিলাক তাৰপিছত মোৰ মানে গানৰ লগত ৰিলেটেড যিবিলাক ভিডিঅ'ছবিলাক সেইবিলাক ভিডিঅ'ছ মোক কাঞ্চন dibru ড্ৰিম ৱৰ্ল্ড অৰ্থাৎ ড্ৰিম ৱৰ্ল্ডটো এতিয়া কনভাৰ্ট কৰিলোঁ কাঞ্চন dibru মিউজিক ৱৰ্ল্ড গতিকে কাঞ্চন dibru মিউজিক ৱৰ্ল্ড বুলি পাব এতিয়াৰ পৰা কিন্তু ফেচবুক পেজত কাঞ্চন dibru ড্ৰিম ৱৰ্ল্ডে থাকিব তাত প্ৰতিটো মানে মোৰ ব্লগছবিলাকো যাব আৰু মিউজিকেল ভিডিঅ'ছবিলাকো মানে ফেচবুকৰ কাঞ্চন dibru ড্ৰিম ৱৰ্ল্ডত গুচি যাব আৰু এতিয়াৰ পৰা আপোনালোকে পাব তেনেহ'লে কাঞ্চন dibru ড্ৰিম ৱৰ্ল্ড নহয় মিউজিক ৱৰ্ল্ড তাত অকল মিউজিকৰ ভিডিঅ'ছবিলাক পাব মোৰ গানবিলাক পাব গানৰ লগত ৰিলেটেড ভিডিঅ'ছবিলাক পাব আৰু এই কাঞ্চন dibru's ব্লগ এতিয়াৰ পৰা ব্লগ বনাম মই মানে বিভিন্ন ধৰণৰ ব্লগবিলাক মোৰ ট্ৰেভেলিং ব্লগ হ'ব পাৰে বা অন্য কেতিয়াবা ভাল লগা এণ্টাৰটেইনমেণ্ট যিকোনো টপিকৰ ওপৰত মানে ব্লগছ আপোনালোকৰ কাৰণে বনাম যিটো ব্লগছৰ পৰা আপোনালোকে কিবা এটা বিচাৰি পায় আপোনালোকে নিজক ৰিলেট কৰিব পাৰে তেনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক প্ৰস্তুত কৰিম আৰু আপোনালোকৰ মাজলৈ আগবঢ়াই নিম গতিকে এইখিনি কথা ক'বলৈ কাৰণে আছোঁ ক'ত চাওক আপোনালোকে খুব ধুনীয়া এখন এতিয়া দিহিংখন শুকাইছে কিন্তু এবাৰ পানী নহ'ল বাৰিষা হ'ব লাগিছিলে এবাৰ খৰাং হৈ আছে আৰু খৰাঙৰ মাজত মই চাই থাকিব আপোনালোকে কাঞ্চন dibru ড্ৰিম ৱৰ্ল্ড নহয় কাঞ্চন dibru's ব্লগ আৰু কাঞ্চন dibru's মিউজিক ৱৰ্ল্ড থেংক ইউ